পৰা আমাৰ স্কুল বন্ধ হোৱা যিটো আগৰ নিৰ্দেশ সেইটোক আমি অকণমান মডিফাই কৰিছোঁ আৰু এতিয়া ক্লাছ 8লৈকে আমি স্কুল বন্ধ কৰিব দিছোঁ। তাৰমানে প্ৰেক্টিকেলি 9, 10 আৰু কলেজখিনি তাকো 50-50 হিচাপত চলি থাকিব। যদি এশৰ মানদণ্ডটো আমি চাওঁ তেতিয়াহ'লে চিৰাং, বিশ্বনাথ, বাস্কা, মাজুলী, ডিমা হাছাও, চৰাইদেউ, হাইলাকান্দি আৰু চাউথ চালমাৰা, ৱেষ্ট কাৰ্বি আংলং এই জিলাকেইখনক বাদ দি বাকী সকলো জিলাতে বিদ্যালয় ক্লাছ 8লৈকে সম্পূৰ্ণ বন্ধ হ'ব। এইটো হ'ল এটা কথা। দ্বিতীয়তে, যোৱা সপ্তাহত আপোনালোকে জানে, কালি মই টুইটাৰতো দিছিলোঁ, আমাৰ ক'ভিডৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত আমি যোৱা সপ্তাহত প্ৰায় 1367 প্ৰতিদিন আমি কেছ পাইছিলোঁ আৰু সপ্তাহটোৰ সামৰণিত আমি 1844টা প্ৰতিদিন সেইধৰণে আমি পালোঁ। যোৱা সপ্তাহত ক'ভিডৰ পৰিৱেশটো যদিও আগতকৈ কেছৰ সংখ্যা বাঢ়িছে, তথাপিতো অসমত আমি একেবাৰে হাতৰ পৰা বস্তুটো ওলাই যোৱা নাই। কিন্তু এই সপ্তাহত হয়তো যোৱা সপ্তাহতকৈ কেছ আৰু অলপ বৃদ্ধি হ'ব পাৰে, সেইটো এটা বেলেগ কথা। কিন্তু যোৱা সপ্তাহত আমি যিটো ধৰণে প্ৰথমে আশংকা কৰিছিলোঁ তাতকৈ আমাৰ কেছৰ সংখ্যা কিছু সীমিত হৈ থাকিছিলে আৰু যাৰ কাৰণে আমি হস্পিটেল বেড আদি আমি দিব পাৰিছিলোঁ। যোৱা কেইদিনমানত আমাৰ যোৱা 10 দিনত আমাৰ খুব প্ৰচেষ্টা চলিছিলে যে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো বঢ়াবৰ বাবে। যদি আপুনি গুৱাহাটী মেডিকেল কলেজত আমি চাওঁ, তেতিয়াহ'লে যোৱা সপ্তাহত আমি গুৱাহাটী মেডিকেল কলেজত 260খন বেড আমি ক'ভিডৰ কাৰণে দিছিলোঁ আৰু 13টা ICU আমি ক'ভিডৰ কাৰণে ৰাখিছিলোঁ। কিন্তু এই সপ্তাহত বিশেষকৈ যোৱা 10 দিনত আমি খুব দ্ৰুত গতিত কাম কৰাৰ পিছত এই 260খন বেডৰ লগত 180খন বেড আমি সংযোগ কৰিব পাৰিলোঁ, নতুন বেড। আৰু ICUৰ যিটো পজিশ্যন সেইটো আমি 13ৰ পৰা বৰ্তমান আমি ICU বেড 92লৈকে লৈ যাব পাৰিছোঁ ইন গুৱাহাটী মেডিকেল কলেজ। 13ৰ পৰা 92। তাৰমানে যোৱা 10টা দিনৰ আমাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অলপ হ'লেও ৰং আনিছে যে আজিৰ দিনত আমাৰ ICU কেপাচিটি 92লৈকে গুৱাহাটী মেডিকেল কলেজত বাঢ়িছে। ঠিক সমান্তৰালভাৱে গুৱাহাটীত আমাৰ ICUৰ সংখ্যা অতিৰিক্ত কৰি 24খন মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত আৰু কালাপাহাৰত আমাৰ 38খন। এইখিনি আমাৰ ইন এডিশ্যন টু 92 ইন GMC, 24 আৰু 38 প্লাছ 92, টোটেল কিমান হ'ল? MMCHত 24, কালাপাহাৰত 38 প্লাছ 24 কিমান হ'ব? 62 প্লাছ 92 ইন GMCH কিমান হ'ব? So 160 নে 150 160 90 150। তো আজিৰ দিনত আমাৰ 150খন ICU আমি পাবলৈ সক্ষম হ'লোঁ এই তিনিওখন হস্পিটালত মিলি। আৰু আজিৰ দিনত ICUত আছে 52জন পেচেণ্ট। এগেইনষ্ট আৱাৰ কেপাচিটি অফ 150, আমাৰ হাতত 52 ICU পেচেণ্ট আজিৰ দিনত আছে। তাৰমানে 100খন ICU বেড প্ৰায় আজিৰ দিনত আমাৰ হাতত খালী হৈ আছে। গতিকে মোৰ যিটো ধাৰণা, যোৱা 10 দিনলৈ, অহা 10 দিনলৈ আমি ICU আৰু বেড, মই বেডৰ বিষয়ে কওঁ, বিশেষকৈ ICUৰ ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন আমি নহ'ম।
সমান্তৰালভাৱে মহেন্দ্ৰ শিলচৰ মেডিকেল কলেজ আৰু যোৰহাট মেডিকেল কলেজতো ICUৰ এক্সপানশ্যনৰ কাম চলি আছে। অহা সপ্তাহত সমগ্ৰ অসমতে ICUৰ সংখ্যা আৰু বৃদ্ধি পাব। শিলচৰত 60টাৰ সংযোজন হ'ব আৰু যোৰহাটতো মোৰ যিমান দূৰ বিশ্বাস 40টা আৰু নতুন ICU পাম। গতিকে অহা সপ্তাহটো আমাৰ আৰু ভাল হ'ব। এই সপ্তাহত যিমানখিনি হ'ল লাষ্ট ৰবিবাৰলৈকে অৰ্থাৎ যোৱাকালিলৈকে আমাৰ যিমানখিনি হ'ল অহা সপ্তাহত আমি তাতকৈ আমাৰ আৰু অলপ ভাল হ'ব। বেডৰ সংখ্যাৰ পৰা মই আপোনালোকক আগতে কৈছিলোঁ যে 260 বেড আছিল। এতিয়া আমি 160 বেড GMCHত যোগ কৰিলোঁ আৰু GMCHত আজি ICU অক্সিজেন বেড সকলো মেলি কোভিডৰ কাৰণে আমাৰ 865টা বেড আমাৰ আজিৰ দিনত আমাৰ উপলব্ধ। ইয়াৰ উপৰিও আমাৰ আয়ুৰ্বেদিকত 120খন বেড, শিঙিমাৰীত 94 বেডছ, সোণাপুৰত 65 বেডছ, কলিতাকুছি মডেল হস্পিটেলত 70 বেডছ, কালাপাহাৰত 134 বেডছ আৰু আজি আমি আৰম্ভ কৰিলোঁ 430 বেড ইন সৰুসজাই। আজি আপোনালোকে ময়ো গধূলি যাম, সৰুসজাইত পেচেণ্ট আমি আজিৰ পৰা ল'ব পাৰিছোঁ। গতিকে এই গোটেইবোৰ যদি আমি হিচাপ কৰোঁ আমাৰ কেপাচিটি আছে 2120 বেডৰ আজিৰ দিনত। সৰুসজাইক ধৰি 2120, এগেইনষ্ট 2120 আমাৰ লগত পেচেণ্ট আছে 1852। 300 বিচনা আমাৰ খালী আছে আৰু আজি গধূলিলৈকেও বিচনা আমাৰ খালী হ'ব। গতিকে অহা 7 দিনলৈ, অহা সপ্তাহলৈকে আমাৰ বিচনাৰো কোনো অভাৱ নহয়। তাৰমানে ICU আৰু বিচনা আমাৰ দুইটাই অভাৱ নহয়। আমি খানাপাৰাত হস্পিটেল বনোৱাৰ যিটো প্লেনিং কৰিছিলোঁ তাত আমাৰ 47 কোটি টকা আহি আছিলে। এই কথাখিনি পাতি থাকোঁতে আমি অলপমান কেনেকৈ আমি কম টকাত কৰিব পাৰোঁ আপোনালোকক আমি দেখুৱাম, আমাৰ ছুপাৰিণ্টেণ্ডেণ্টে অলপ পিছত দেখুৱাব। গুৱাহাটী মেডিকেল কলেজৰ যিখিনি কাৰ পাৰ্কিং এৰিয়া আছিল তাত ষ্ট্ৰাকচাৰ বনোৱাই আছে। এতিয়া যদি আমি মাত্ৰ 8 কোটি টকা তাত খৰচ কৰোঁ তেতিয়াহ'লে আমাৰ নতুনকৈ আমি ICU বনাব পাৰোঁ 254। আমি আপোনালোকক এতিয়া আফটাৰ দ্য প্ৰেছ কনফাৰেন্স আপোনালোকক দেখুৱাম যে সেইখিনি সংস্কাৰ কৰি দিলে আমি 10 দিনত 254টা ICU আমি পাই যাব পাৰোঁ। খানাপাৰালৈকে যোৱাৰ আগতেই, যাতে চৰকাৰৰ টকা খৰচ কৰাৰ আগতেই আমি কম খৰচতে আৰু এটা আমি ফেচিলিটি GMCHৰ ভিতৰতে ক্ৰিয়েট কৰিব পাৰোঁ। GMCHত ফেচিলিটি ক্ৰিয়েট কৰিলে লাভ হয় কি ষ্টাফ একেখিনিয়ে হ'ব পাৰে, তাৰ কাৰণে কষ্ট কৰিব নালাগে। আপোনালোকক আফটাৰ দ্য প্ৰেছ কনফাৰেন্স মই দেখুৱাম যে কি ধৰণে আমি নতুন প্ৰচেষ্টা এটা হাতত লৈছোঁ আৰু আমি অহা কালি পৰহিৰ পৰা কাম আৰম্ভ কৰি দিম। 3-4 দিনত টেণ্ডাৰত যি সময় লাগে তাৰপিছত আমি কাম কৰি দিম। অহা 10 দিন বা 15 দিনত আমি গুৱাহাটী মেডিকেল কলেজৰ ভিতৰতে 20450 আৰু 14খন ওলাব 268 ICU বেড আমি কৰিব পাৰিম যদি প্ৰয়োজন হয়। ভৱিষ্যতেও আমাৰ লাভ হ'ব। কেতিয়াবা GMCHত ডিজাষ্টাৰ মেনেজমেণ্ট ফায়াৰ টায়াৰ হ'লে লগে লগে মানুহক ট্ৰান্সফাৰ কৰিব লাগে। এই ডিজাষ্টাৰ মেনেজমেণ্টেও আমাক বহু দিনৰ পৰা কৈ আছিল যে অলপ মেডিকেলৰ বিল্ডিঙৰ বাহিৰত ফেচিলিটি এটা লাগে। এই সুযোগতে হয়তো সেইটো আমাৰ নিৰ্মাণ হৈ যাব। আপোনালোকক মই প্ৰেছ কনফাৰেন্সৰ পিছত দেখুৱাম। এইখিনি আছিল ICU আৰু বেডৰ ওপৰত। আপোনালোকে সুধি থাকে বেড কিমান খালী আছে, কি আছে। গতিকে এটা আমি অহা এসপ্তাহলৈকে আমি সন্তোষজনক পজিশ্যনত আমি থাকিম বুলি আমি ধাৰণা কৰিছোঁ আৰু এইখিনি মই প্ৰতিদিনে 1200 কেছ ধৰি হিচাপ কৰিছোঁ। আজি 800 হৈ আছে। মই ধৰি লৈছোঁ যে অহা সপ্তাহত হয়তো কেছ 1200 হ'ব পাৰে, কিন্তু 1200 হ'লেও গোটেই পৰিৱেশটো আমাৰ নিয়ন্ত্ৰণত থাকিব। এতিয়া আহিছোঁ আমি ৰেমডিচিভিৰ ইনজেকশ্যনৰ ওপৰত। আমাৰ অসমত যোৱা দুদিনত আমি টোটেল 12,000 নতুন ৰেমডিচিভিৰ ইনজেকশ্যন চৰকাৰে কিনিব পাৰিছে।
আগতে আমাৰ হাতত 12-13 হাজাৰ ষ্টক আছিলে খৰচ আমাৰ সিৰিয়াছ পেচেণ্ট যিমান লাগে তাকে দিব লাগে বাকি দিব নালাগে গতিকে আজিৰ দিনত আমাৰ 25,000 ৰেমডিচিভিৰ ইনজেকশ্যন আমাৰ হাতত আছে আজিৰ পৰা আমি এটা নতুন স্কিম এনাউন্স কৰিছোঁ সেইটো হ'ল গুৱাহাটীত নাৰ্ছিং হোমসকলে ৰেমডিচিভিৰ ইনজেকশ্যন বিচাৰি পোৱা নাই তাৰ কাৰণে এইকেইটা দিন যদি চাই কেজুৱেলিটি যি 14 ডেথ পায় তাতে মেডিকেল কলেজত ডেথ কম আমি আৰু এইটো ভাগ নকৰোঁ যে নাৰ্ছিং হোম মেডিকেল কলেজ বুলি কিন্তু আমাৰ GMCH ধৰক যোৱাকালি কোনো ডেথেই নাছিলে তেনেকুৱা এটা পৰিৱেশ কিন্তু হ'লেও ডেথটোতো চবৰ ডেথ হ'ব এইকাৰণে এতিয়া আমি নাৰ্ছিং হোমৰ মালিকসকলক কৈছোঁ ৰেমডিচিভিৰ লাগিলে আপোনালোকে GMCHৰ পৰা লৈ যাওক কিন্তু কণ্ডিশ্যন এটা পাব্লিকক আপোনালোকে ইমানেই চাৰ্জ কৰিব পাৰিব 1400 প্লাছ GST তাৰমানে 1550 সেইকাৰণে আমি কোনোবা যদি নাৰ্ছিং হোমত পেচেণ্ট আছে পেচেণ্ট থকা প্ৰমাণ যদি লৈ আহে পেচেণ্টজনৰ নামৰ বিপৰীতে আমি GMCHৰ পৰা ৰেমডিচিভিৰ তেওঁলোকক আমি দি দিম কিন্তু কণ্ডিশ্যন এটা হ'ব যে পেচেণ্টজনো লগত আহিব লাগিব গাৰ্জেন যাতে নাৰ্ছিং হোমে এইটো লৈ গৈ 5-6 হাজাৰ টকা ল'ব নোৱাৰে তেওঁলোকে নিজে যোগাৰ কৰিলে যি লৈ লওক কিন্তু চৰকাৰী হস্পিটালৰ পৰা মেডিকেলৰ পৰা যিটো ল'ব সেইটো এট আৱাৰ প্ৰকিউৰমেণ্ট প্ৰাইচ ল'ব লাগিব নহ'লে আমি বিপদত পৰিম গতিকে কোনোবা যদি গুৱাহাটীত নাৰ্ছিং হোমত পেচেণ্ট আছে ৰেমডিচিভিৰ যোগাৰ কৰিব পৰা নাই নাৰ্ছিং হোমত থকা প্ৰমাণেৰে সৈতে গুৱাহাটী মেডিকেল কলেজত আহিলে আমাৰ ছুপাৰিনটেণ্ডেণ্টে ইয়াৰ পৰা ৰেমডিচিভিৰ দিব আমি নাৰ্ছিং হোমৰ কাৰণে 2500 পিচ আমি একাষৰীয়াকৈ ৰাখিছোঁ 1400 প্লাছ GST তাৰমানে 1568 1568 পাৰ ড'জ 6টা ল'ব লাগে এইটো 2500 আমি এটা নাৰ্ছিং হোমৰ কাৰণেও ইমাৰ্জেঞ্চি ষ্ট'ৰ এটা বনাইছোঁ কিন্তু তেওঁলোকে নিজাকৈ যোগাৰ কৰি আছে কিন্তু আমাৰ ফালৰ পৰাও যাতে আমি সকলো মানুহক সহায় কৰিব পাৰোঁ উই আৰ প্ৰিপেয়াৰিং এ ইমাৰ্জেঞ্চি ষ্ট'ৰ আৰু এটা আমি নতুনকৈ কৈছোঁ যে কেইটা দিন পাৰোঁ ক'ব নোৱাৰোঁ যদি কোনোবা প্ৰবাসী অসমীয়া দিল্লী বাংগালুৰুত আছে ৰেমডিচিভিৰ পোৱা নাই একেবাৰে বিপদ হৈছে তেনেকুৱা যদি কোনোবা প্ৰবাসী অসমীয়াৰো প্ৰয়োজন হয় তাৰ কাৰণেও আমি 1000 পিচ ৰাখিছোঁ বেছি ৰাখিব পৰা নাই 2500 ফৰ নাৰ্ছিং হোম 1000 pieces for প্ৰবাসী অসমীয়া ধৰক ৰাতিপুৱা আমাৰ অসমৰ লখিমপুৰৰ এগৰাকী ব্যক্তি তেওঁ গুৰগাঁৱত চিকিৎসাধীন হৈ আছে তাতে ৰেমডিচিভিৰ পোৱা নাই আমি GMCHৰ পৰা 6টা ভাইলছ তেওঁক দি পঠাইছোঁ কিন্তু 1000তকৈ ওপৰত সক্ষমতা নাই অহা অন্ততঃ 7 বা 8 দিনৰ কাৰণে পিছত আমাৰো নাটনি হ'লে বেলেগ হ'ব কিন্তু এজ অফ নাও 1000 ভাইলছ আমি ৰাখিছোঁ প্ৰবাসী অসমীয়াৰ কাৰণে 1560 আমিতো বিজনেছ কৰিব নোৱাৰোঁ 1560 না 1568 আমিতো ব্যৱসায় কৰিব নোৱাৰোঁ গতিকে নাৰ্ছিং হোমত কোনোবা যদি পেচেণ্ট আছে উপযুক্ত কাগজ পত্ৰ লৈ আহিলে ডক্টৰ অভিজিত শৰ্মাক যোগাযোগ কৰিলে তেওঁ ৰেমডিচিভিৰ দি দিব 2500 পিচ আছে তাতকৈ বেছি নাই আৰু 1000 পিচ আমি ৰাখিছোঁ ফৰ প্ৰবাসী অসমীয়া নপঠাওঁ যোনে পাৰে কোনোবা গাৰ্জেনে ইয়াত লৈ প্লেনত পঠাই দিব যি কৰিব সেইটো তেওঁলোকে কৰিব আমি এটা ফেচিলিটি দিছোঁ পঠোৱা ইমান আমিতো ইয়াত পেচেণ্টৰ লগত যুঁজি আছোঁ তাতে আজি কোনোবা গাৰ্জেনে আহি আমাক উপযুক্ত প্ৰমাণ দিছে ভিডিঅ' কল কৰিছোঁ হয় তেওঁ আছে প্ৰমাণিত হোৱাৰ পিছত দি পঠাইছোঁ তেওঁলোকে লৈ গৈছে গতিকে জীৱন বচাবৰ কাৰণেতো ইয়াৰ পৰা মানুহ প্লেনত হ'লেও লৈ যাব গতিকে এটা আমি প্ৰবাসী অসমীয়া ভাৰতৰ য'তেই নাথাকক কিয় 1000 পিচ আমি আছুতীয়াকৈ ৰাখিছোঁ 3500 আমি তেনেকৈ বাদ দিয়াৰ পিছতো আমাৰ মেডিকেলৰ পেচেণ্টৰ কাৰণে 2200 পিচ ৰেমডিচিভিৰ আমাৰ থাকিব 22000
22,000 পিচেছ ড'জেছ বুলি পিচেছ বুলি নকয় আৰু ড'জেছ ক'ব বা ক'ব আমাৰ হাতত থাকিব আৰু মই ভাবোঁ এইখিনি দি 30 তাৰিখ বা 2 তাৰিখলৈকে আমি চলি যাব পাৰিম চ' গতিকে মই এটা আশ্বস্ত কৰিছোঁ অসমৰ জনসাধাৰণক যে ক'ভিড বেড আৰু ICU আৰু ৰেমডিচিভিৰ ইনজেকশ্যন এই দুইটাতে বৰ্তমান আমাৰ পেনিক হোৱাৰ প্ৰয়োজনীয়তা নাই তৃতীয়তে মই আহিছোঁ কাৰোবাৰ প্ৰশ্ন আছে নাই নে 3 নম্বৰত মই আহিছোঁ যিটো আৰু এটা ক্ৰিটিকেল কথা হৈ আছে অক্সিজেন আছে নে নাই এতিয়া যোৱা প্ৰেছ কনফাৰেন্সত আপোনালোকক আমি কৈছিলোঁ যে আমাৰ কি আছে কি নাই আজি মই আকৌ অলপ আপোনালোকক মই সহজ সৰল ভাষাত ক'ব খুজিছোঁ অসমৰ দুটা অক্সিজেন নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে এটা মেঘালয়া অক্সিজেন আৰু এটা প্ৰিমিয়াৰ অক্সিজেন এই দুইটা ইউনিটে প্ৰডিউচ কৰে 50 মেট্ৰিক টন পাৰ ডে প্ৰিমিয়াৰ আৰু মেঘালয়া দুইটাই মিলি প্ৰডিউচ কৰে 50 কিছুমান চিলিণ্ডাৰ কিছুমান ক্ৰায়জেনিক বা যি নহওক পেচেণ্টৰ কাৰণে অক্সিজেনে গতিকে 50 MT অক্সিজেন আমি প্ৰতিদিনে প্ৰডিউচ কৰোঁ 8টা আমি সৰু সৰু প্লান্ট লৈছিলোঁ বিভিন্ন মেডিকেল কলেজত গুৱাহাটীত 3টা ডিফুত এটা যোৰহাটত 2টা মই টুইটত দিছোঁ আপোনালোকে দেখিছে তাত আমি প্ৰডিউচ কৰোঁ 5 MT তাৰমানে কিমান হ'ল 55 MT যোৱা এসপ্তাহত আমি আৰু 2টা সোৰ্স পালোঁ এটা হ'ল ডিমাপুৰত এটা অক্সিজেন প্লান্ট আছে যিটো তেওঁলোকে মাত্ৰ 2 দিন চলায় বাকি কেইদিন তেওঁলোকে নচলায় কাৰণ তেওঁলোকৰ ইমান ৰিকুৱাৰমেণ্ট নাই তেওঁলোকে 3 MT ডেইলি প্ৰডিউচ কৰে অহাকালি আমাৰ MOU হ'ব সেই 3 MTও এতিয়া আমি পাম সপ্তাহৰ 5 দিন 2 দিন নাপাম গতিকে আমাৰ পাৰ ডে কেপাচিটি বাঢ়ি গ'ল 58 MT বঙাইগাঁৱত এটা আমাৰ অক্সিজেন প্লান্ট আছে যিটো তেওঁলোকে লো কেপাচিটিত চলাই আছিলে তেওঁলোকৰ লগতো এটা আমাৰ এতিয়া MOU হ'ব অহাকালি তেওঁলোকেও 2.9 MT বনায় 3 MT বুলিয়ে ধৰিব পাৰে গতিকে আজি আমাৰ হাতত অক্সিজেন 55 প্লাছ 6 তাৰমানে 61 MT অক্সিজেন আমাৰ হাতত আহি পৰিলে প্ৰতিদিনে তাৰ বিপৰীতে আজি আমাৰ কনজাম্পশ্যন হৈ আছে 20 মেট্ৰিক টন against the oxygen availability 60 metric ton consumption হৈ আছে 20 metric ton গতিকে 40 metric ton আজি আমি সাৰপ্লাছত আছো আজিৰ দিনত অসমত we are surplus by 40 metric tons আজি নাই অহাকালি ৰাতিপুৱাৰ পৰা MOU কৰি দিয়াৰ পৰা আজি অলপ কম আছে 55 কিন্তু অহাকালি 61 আমাৰ হৈ যাব আৰু এই 2 দিনৰ ভিতৰতে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল আৰু 3খন 4খন হস্পিটালত আমাৰ নিজৰ অক্সিজেন প্লান্ট কাৰ্যক্ষম হ'ব আৰু আমাৰ কেপাচিটিটো বাঢ়িব দুটা ডেভেলপমেন্ট আছে এটা হ'ল তামুলপুৰৰ কাষত সন্দৰূপ জংখাৰত এটা অক্সিজেন প্লান্ট কাম চলি আছে যাৰ টোটাল কেপাচিটি হ'ল 50 মেট্ৰিক টন এগেইনষ্ট 50 মেট্ৰিক টন তাতে লকডাউন হৈ থকাৰ কাৰণে কাম বন্ধ হৈ গ'ল কালি ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জয়শংকৰে ভূটানৰ ভাৰতীয় এম্বেছাডৰৰ লগত কথা পাতি ভূটানৰ ৰজাৰ লগত কথা পাতিলে আৰু আজি এটা ভূটানৰ কিঙে এটা ডিক্ৰী ইস্যু কৰিছে ৰয়েল ডিক্ৰী আণ্ডাৰ ডেট সেই প্লান্টটোৰ কাম বন্ধ নহ'ব নেশ্যনেল লকডাউন চলিলেও সেই প্লান্টটোৰ কাম চলি থাকিব এটো অসম আৰু ভূটানৰ দুজন এণ্টাৰপ্ৰেনিয়ৰে মিলি সেই প্লান্টটো বনাইছিলে কালি আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জয়শংকৰ আৰু ভূটানৰ এম্বেছাডৰ ৰুচিকা পুৰা নামটো মই তেখেতসকলৰ প্ৰচেষ্টাত কালি উইদিন 3-4 আৱাৰ্ছ ভূটানৰ ৰজাই ৰয়েল ডিক্ৰী ইস্যু কৰিছে যে
অসমৰ কাৰণে বা ভাৰতৰ কাৰণে সেই প্লেণ্টটোৰ নিৰ্মাণৰ কাম চলি থাকিব আজি মই প্ৰমোটাৰখিনিকো মাতিছোঁ তেওঁলোকৰ লগত আলোচনা হৈ গ'লে অহা 45 ডেজত আমাৰ 50 MT প্লান্টটো তাতে ৰেডি হৈ যাব দ্বিতীয়তে আমাৰ হাতত খবৰ নাছিলে ডিগবৈ ৰিফাইনাৰীত এটা অক্সিজেন প্লান্ট আছে মই আজি 10 বছৰ আগতে তেওঁলোকে বন্ধ কৰি দিছিল এতিয়া আজি আমাৰ ডিগবৈত এতিয়া তেওঁলোকে এসেছ কৰি আছে যে সেই প্লান্টটো পুনৰ কাৰ্যক্ষম কৰিব পাৰি নেকি তাৰ কাৰণে মেচিন টেচিন কি লাগিব কি নালাগিব মই ভাবো যে 30 দিন 40 দিনৰ ভিতৰত সেইটো প্লান্টটো কাৰ্যক্ষম হৈ যাব যদি বহুত ডাঙৰ ড্যামেজ হোৱা নাই 10 বছৰ কিন্তু প্লান্টৰ কাম হোৱা নাই গতিকে ভুটান ডিগবৈ নিজৰ প্লান্ট এই গুটেইখিনি যদি আমি মে মাহত কমপ্লিট কৰিব পাৰো জুনৰ 15টো কমপ্লিট কৰিব পাৰো উইল বি এ সাৰপ্লাস ডেট আমি হৈ যাম কিন্তু তাৰ মাজৰ সময়খিনি এমাহ আমি চলাব লাগিব আৰু ভাৰত চৰকাৰে প্ৰয়োজন হলে দুৰ্গাপুৰৰ পৰা আমাক অক্সিজেন আনিবলৈ অনুমতি দি থৈছে সেইকাৰণে মই অসমৰ জনগণক এটো আশ্বস্ত কৰিব খুজো যে অক্সিজেনটো আজি আমাৰ দিনত আমাৰ নাটনি নাই অন্তত অহা 10 দিনলৈকে 15 দিনলৈকে আমি নাটনিটো অনুভৱ নকৰো প্লান কবনে মেট্ৰিক টন কব দুটাৰ পাৰ্থক্য আছে যদি প্লান হিচাপত চাই তেতিয়ালে প্ৰিমিয়াৰ মেঘালয়া নৰ্থ ইষ্ট যেটো বঙাইগাঁওৰ নাম ডিমাপুৰ চাৰিটা প্লান্ট যত প্ৰডিউস হয় আৰু আমাৰ ঘৰত প্লান্ট 8টা কিন্তু সেইবোৰ প্লান্ট মানে 0.62 মেট্ৰিক টন সেইটো প্লান্ট মানে 30 মেট্ৰিক টন গতিকে সেইকাৰণে আমি প্লান কেইটা আছে যোৱাতকৈ যদি প্লান্টৰ সংখ্যা চাই চৰকাৰৰ লগত 8টা ব্যক্তিগতভাৱে 4টা 12টা 8টা মানে অসমত 8 বলো না 12টা আমাক আমিতো 8ই কৈছো আমিতো 9 কোৱা নাই চৰকাৰৰ ভিতৰত আমাৰ 8টা আছে আৰু অহা 29 তাৰিখ 30 তাৰিখৰ ভিতৰত আমাৰ আৰু 3টা হৈ যাব আমাৰ নিজৰ এইকেইটা ঘৰুৱা প্ল্যান যাক ইন হাউস কয় যে মেডিকেল কলেজত GMC 3টা প্ল্যান্ট আছে সেই 3টা প্ল্যান্টে অকল GMC কে দিব বাহিৰত নোৱাৰে সেইকাৰণে আজি আমাৰ এই প্ৰচেষ্টা ভুটানৰ প্ৰচেষ্টা ডিগবৈৰ প্ৰচেষ্টা ডিমাপুৰত যোৱা বঙাইগাঁৱত যোৱা এই গুটেই কথাবোৰ যি আমাৰ নলেজত নাছিলে আজিৰ দিনত আমাৰ হাতত 40 MT সাৰপ্লাস অক্সিজেন আছে নাই এতিয়াতো আমি প্লান্টৰ নাটনি কথা নাহে কিয় আমাকতো অক্সিজেন নালাগেই নহয় এইবিলাক ব্যৱস্থাহে আমাৰ লগতো 20 মেট্ৰিক টন লাগে হেতুটো আমি হাঁহিয়ে পাই যাওঁ গতিকে আমাৰ লগত এতিয়া যদি কিবা বিদ্যুতৰ নাটনিৰ কাৰণে আছে বিদ্যুৎ লগাই দিলে হ'ব সেইবিলাকৰ কাৰণে নেশনাল ইমাৰ্জেন্সি নহয় কিন্তু মোৰ মতে চিলা পথাৰটো যদি কিবা প্লান তেনেকুৱা আছে মই আজি হেতু খবৰ কৰিম কাৰণ বঙাইগাঁওটো তেনেকৈ পৰি আছিল ডিমাপুৰটো পৰি আছিল গতিকে কিছুমান থাকে খবৰ ললে বিপদৰ সময়ত পায় যদি তেনেকুৱা কিবা আছে মই খবৰ লম এতিয়া আমাৰ অক্সিজেনৰ ক্ষেত্ৰত লাহে লাহে ইয়াৰ উপৰিও আমাৰ আৰু দুটা আছে যদি প্লান্টৰ হিচাপে চাই আৰ্য নাৰ্ছিং হোম আৰু নাৰায়ণ হৃদয়ালয়ৰো আছে না যোৱাকালি কৈছে কাৰণে প্লান্টৰ হিচাপতকৈ টোটেল অক্সিজেন চালে ভাল অসমৰ দৰে সৰু ৰাজ্য এখনৰ হাতত আমাৰ 61 MT অক্সিজেন আজি আছে তাৰ উপৰিও আমাৰ লগত এটা খুব ডাঙৰ ব্যৱস্থা আছে যেটো ভাৰতৰ বহুত কম ৰাজ্যৰ আছে সেইটো হল যে আমাৰ ষ্টৰেজ কেপাসিটি আমি বৰ্তমান অসমত অক্সিজেন ষ্ট'ৰ কৰিব পাৰো অলমোষ্ট 460 মেট্ৰিক টন আমাৰ 30 খন ট্যাঙ্কাৰ আছে 6টা ক্ৰায়োজেনিক আছে আজি অইল ইণ্ডিয়া আমাৰ 30 মেট্ৰিক টনৰ আৰু এটা ষ্টৰেজ ফেচিলিটি দিছে তেওঁলোকৰ নাইট্ৰোজেনৰ ফেচিলিটি আছিল এটা তেওঁলোকে নাইট্ৰোজেনখিনি খালি কৰি আমাক অক্সিজেন ৰাখিব দিব জেনাৰেশন 61 ষ্টৰেজ হল আমাৰ 468 তাৰ মানে দুৰ্গাপুৰ বা কৰাৰ পৰা অক্সিজেন নাহালৈকে আমাৰ ষ্টৰত যি থাকিব সেইদি আমি 7 দিন চলি থাকিব পাৰিম ইনে যদি আমি 50 MTও কেতিয়াবা আমাক খৰচ হয়
তথাপিতো মিলিটাৰী যেনেকুৱা কয় যে ৰছত 7 দিনৰ আছে 7 দিনৰ ভিতৰত নতুন আহি পৰিব তেনেকে আমাৰ হাতত 460 মেট্ৰিক টন অক্সিজেন আমি আবদ্ধ কৰি ৰাখিব পৰা ষ্টৰেজ কেপাচিটি আছে এইটো ভাৰতৰ বহুত কম ৰাজ্যৰ আছে 30খন টেংকাৰ কাৰোৱে নাই আমাৰ যেটো ষ্টৰেজ আছে আৰু আমি 200 মেট্ৰিক টন বাহিৰৰ পৰা আনি থাকিব পৰা আমাৰ ট্ৰান্সপোৰ্টেশন ব্যৱস্থা আছে যেনেকৈ দুৰ্গাপুৰত আমি পঠালো আহিলে 30খন আমাৰ লগত টেংকাৰ আছে সেইকাৰণে মই ভাবো যে আমি নিজৰ বহুত ডাঙৰ প্লান নহলেও অসমত আজি আমি অক্সিজেন লৈও মই এটা 10 দিনৰ আপোনালোকক প্ৰজেকচন দি আছো যে নেক্সট 10 দিনৰ লৈকে আমাৰ অক্সিজেন লৈও কোনো আশংকা নাই আইসিইউ বেড লৈ আশংকা নাই হস্পিটাল বেড লৈ আশংকা নাই অক্সিজেন লৈ আশংকা নাই ৰেমডিচিভিৰ ইনজেকচন লৈ আশংকা নাই মেন পাৱাৰো আমি মেডিকেল কলেজৰ ফাইনেল ইয়াৰ পৰীক্ষাবিলাক আগুৱাই দিছো 8 তাৰিখৰ পৰা আৰম্ভ হ'ব যাতে 15 মেত আমি বহুত ডক্টৰো পাওঁ 600-700 এডিশনেল আমাৰ ডক্টৰো আহে আজি 145 নিউ ডক্টৰছে জয়েন কৰিছে তেনেকে থাৰ্ড ইয়াৰ নাৰ্ছিঙৰ পৰীক্ষাবিলাকো আমি অলপ আগতীয়াকৈ পাতিব কৈছো যাতে সেই ষ্টাফখিনিও আমি পাই যাওঁ সেইকাৰণে মেন পাৱাৰ লৈও আমাৰ অসমত আজিৰ দিনত কোনো চিন্তা কৰিবলগীয়া নাই আৰু মই ভাবো যে মই এখিনি আপোনালোকক কম বুলি ভাবিছিলো যাতে জেনেৰেলি এটা মানুহৰ মাজত পেনিক সৃষ্টি নহয় কিন্তু আজি ডিজাস্টাৰ মেনেজমেন্টে হয়তো আৰু অলপ অৰ্ডাৰ দিব আৰু শিক্ষা বিভাগৰ পৰাও আজি ক্লাছ 8 লৈকে স্কুল বন্ধ কৰি থোৱা হৈছে আৰু অবভিয়াছলি গুৱাহাটীত 1000 পালে কলেজ ইউনিভাৰ্চিটিও বন্ধ হৈ যাব সেইটো আগতে কোৱাই আছে গতিকে মোৰ ফালৰ পৰা এখিনি ক'বলগীয়া আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সক আজি মই বাৰে বাৰে কৈ আছো যে আজি ৰিপুন বৰা ডাঙৰী এখিনি কৰাৰ কাৰণে কমপ্লেইন দিছে এইখন চৰকাৰ আমিতো চৰকাৰ নহয় বৰ্তমান এটা ঢাকঢোলহে বজাই আছো কথাটো বুজি পালেনে মইতো কতো সহিও কৰিব নোৱাৰো আজিৰ দিনত গতিকে মেট্ৰিক হাই শ্ৰেণী বন্ধ কৰিবৰ কাৰণে কোনবাই সহি মাৰিব লাগিব সেই সিদ্ধান্তটো 2 তাৰিখে হ'ব সদায় আমি যেতিয়া বেছি হৈ গৈছে প্ৰডাকশন সেইকাৰণে টেংকাৰ বিলাকত ভৰাই ভৰাই ৰাখিছো টেংকাৰ বিলাকতো কেপাসিটি যদি হৈ যায় খৰচ নহয় আমি অক্সিজেনটো উৰুৱাই দিব লাগিব যদি মানে টেংকাৰত 468 এতিয়া আমি কি কৰো 20 এমটি পেশেন্টে লয় 40 এমটি আমি টেংকাৰ বিলাকত ষ্টৰ কৰি আছো কিন্তু ষ্টৰ বিলাক যদি ভৰ্তি হৈ যায় তেতিয়া আকৌ আকাশত আজিৰ দিনত ইমান মূল্যবান অক্সিজেনটো আমি উৰাই দিব লাগিব 12000 লিটাৰ কি কোড অফ কন্ডাক্ট মই ভংগ কৰিলো সেইখিনি মই নকৰিল মইতো গুৱাহাটীৰ বাদে কতো যোৱা নাই প্ৰথম কথা ৰিপুন বৰা কোনবাই ভুল খবৰ দিছে দ্বিতীয়তে তেওঁ যি অভিযোগ দিছে দিব হেতুৰ লগত আমাৰ চিন্তা কৰিবলগীয়া কি আছে পিজি ডক্টৰ স্যাৰ দৰমহা পেন্ডিং দিব দৰমহা পেন্ডিং আছে সেইবিলাক হৈছে এইবিলাক হৈছে আমি কোভিডৰ কথা আলোচনা কৰোতে শাক পাচলিৰ কথা আলোচনা কৰি কি লাভ আছে দৰমহা বন্ধ হৈ আছে থাকিব পাব চৰকাৰৰ দৰমহা 2 মাহ একেলগে পাব ক'ত যাব এইবিলাক কোনো ইস্যু নহয় এইবিলাক হৈছে কিছুমান মানুহে কোভিডৰ আলোচনা কৰোতে লাহেকৈ পেপাৰত সেইবিলাক উলিয়াই দিয়ে আৰে চৰকাৰৰ দৰমহা কি ময়ে যোৱা 2 মাহৰ দৰমহা পোৱা নাই কোনোবা সুইপাৰেও কেতিয়াবা 3 মাহৰ দৰমহা নাপায় পাই যাব এইকাৰণে কোনো মেডিকেলত কোনো ডাক্তৰে আমাৰ ডিউটি নকৰাকৈ নাথাকে 1 বছৰ দৰমহা নাপালেও ডাক্তৰে মই হেলথ মিনিষ্টাৰ থাকালৈকে যেনেকৈ ডিউটি কৰিব লাগে তেনেকেই কৰিব তাত কোনো প্ৰবলেম নাই সেইখিনি মৰমৰ সম্পৰ্ক আছে গতিকে এইবিলাক পাব্লিক ইন্টাৰেষ্ট হ'ব নোৱাৰে ৰাইজে চিন্তা কৰিবলগীয়া এইবিলাকত কোনো কাৰণ নাই হা সেইখিনি নিৰ্বাচনী আয়োগে প্ৰটোকল দিব কিন্তু আমি বিজেপিৰ ফালৰ পৰা আমাৰ ক্যান্ডিডেট সকলক কৈছো যে জিকিলেও 50 জনতকৈ যাতে বেছি মানুহ লৈ তেওঁলোকে কোনো সমদল নকৰে কিন্তু নিৰ্বাচনী আয়োগে এটো দিব ইয়াত যেহেতু আমি চৰকাৰে এটোৰ ওপৰত একো ইনষ্ট্ৰাকশন দিব নোৱাৰো সৰ্বদলীয় বৈঠকত ৰিপুন বৰাই আমাক অথৰিটি দিছে যে আপোনালোকে কাম কৰক আমি চৰকাৰৰ সহযোগিতা কৰিম বুলি
তেওঁ তেনেকৈ কৈছে আৰু তেওঁলোকেতো নিজিকাকৈ ৰেজৰ্টত গুচি যায়, গতিকে তেওঁলোকৰ লগত কথা বাৰ্তা পাতি আপুনি কি পাব আৰু নাই তেওঁ কা ষ্ট্ৰং এইটো মই নাজানো যে সেইবিলাকত মই পলিটিকেল কথা নুসুধিব পলিটিকেল সেইটো আৰম্ভ কৰিছে বহুতে পাব লগা আছে পাব এতিয়াতো দিম বুলিয়ে কৈ আছে সব হোটেলে দেখোন আমাক আহি কৈছে ছাৰ লক বুলি পাবলগীয়া আছে তেওঁলোকে পাব যোনে দিব নোৱাৰে তেওঁলোকে নিদিব ইয়াতো জোৰ কৰিবলগীয়া কথা নাই কিন্তু চৰকাৰী কাম কাজত আজি বিল দিলে ছমাহ পিছত বিল পায় এইটোতো সবেই জানে সেইবিলাকতো কোনো নতুন কথা নহয় কাৰণ হিচাপ কৰিব লাগে এজিৰ অডিট থাকে অডিটত তেওঁলোকে ধৰক 10 জন মানুহৰ নাম দিছে আমি আকৌ মেডিকেলৰ পৰা আনিব লাগিব যে সেই মুহূৰ্তত 10 জন পেচেণ্ট আছিল নে নাই গতিকে যিসকলে বিল দিব তেওঁলোককতো পিছত আপোনালোকে লিখিব যে পেচেণ্ট আছিল 10 জন বিল ল'লে 20 জন গতিকে গা বচাই তেওঁলোকে বিল দিব লাগিব চৰকাৰে পুঁজি মুকলি কৰি দিছে কিন্তু ডিসি সকলে ভাবি চিন্তি বিল দিয়ে আৰু তেওঁলোকেতো কোভিডৰ পিছতে ইলেকশ্যন হৈ গ'ল কাম কৰাৰ সময়ে পোৱা নাই কিন্তু আমাৰ ইমান গুডউইল আছে যে আমাক হোটেল দি দিব সেইবিলাক লৈ কোনো টেনশ্যন নাই ডাক্তৰেও দৰমহা নাপালে ডিউটি কৰিব ইমান আমাৰ গুডউইল আছে হোটেলত বিল নাপালেও হোটেল আমাক দিব সিমানখিনি গুডউইল আমাৰ আছে কিন্তু প্ৰিন্সিপালে কোৱা মতে এই মাহৰ বাদে সব দৰমহা পাইছে চৰকাৰে গুৰুত্ব দিবৰ কাৰণে চৰকাৰ এখন বহিব লাগিব না আমিতো চৰকাৰ হিচাপেতো বহাই নাই নিৰ্বাচনৰ আগতো তেওঁলোকে কৰিছিলে কিন্তু সকলো মানুহে কোভিডত যাক আমি চৰকাৰে খটাইছো তেওঁলোকক আমি কিবা ব্যৱস্থা কৰিব লাগিব কিন্তু যিসকলক দৰমহাটোৰ বিনিময়ত আনা হৈছিল যে 3 মাহে তোমালোকে কাম কৰিবা 16,000 কৈ দৰমহা দিছিলে 3 মাহ কাম কৰিছিলে 3 মাহ কোভিড শেষ হ'ল এতিয়া কোভিড শেষ হোৱাৰ পিছত মানুহখিনিক আমি ক'ত লগাই ৰাখিম আজি যে আমি ধৰক 10,000 মানুহ আমি ধাৰত ললো কোভিডৰ কাৰণে কোভিড শেষ হৈ গ'ল এই 10,000 মানুহক পোষ্ট নাথাকিলে চৰকাৰে ক'ৰ পৰা সংস্থাপন দিব গতিকে তেওঁলোকক আমি কোনো পৰ্যায়তে কোৱা নাই সেইকাৰণে এইবাৰ আমি ল'বও খোজা নাই বাহিৰৰ মানুহ আমাৰ ভিতৰৰ মানুহ দি আমি চলাম মই কাকো মই মডেলৰ কথা ক'ব নাযাওঁ কিন্তু ডেফিনেটলি দিল্লীত 1.5 কোটি মানুহ অসমত 3 কোটি 35 লাখ মানুহ গতিকে দিল্লীতকৈ অসমে আজি দিনটোলৈকে ভাল কৰি আছে অহাকালিতো কোনেও দেখা নাই গতিকে আজি কিন্তু মই আৰু মডেল বুলি ক'ব নোখোজো কাৰণ অহাকালি ৰাতিপুৱাই বোলে 100 জন ঢুকাই গ'ল এইটোতো ভগৱানৰ হাতত গতিকে কিন্তু ফাৰ্ষ্ট ৱেভত উই ডিড বেটাৰ আৰু এতিয়াও সেকেন্ড ৱেভত 10 দিনৰ ভিতৰত আমি পৰিৱেশটো মোটামুটি সম্ভালি ললো 10 দিনৰ ভিতৰতে আজি আমি ৰাইজক আশ্বস্ত কৰিব পাৰো যে নাও সিচুৱেশন ইজ আন্ডাৰ কন্ট্ৰোল অক্সিজেনে হওক ৰেমডিচিভিৰে হওক গোটেইবিলাক 3,600 পেচেণ্টক আজি আমি ৰেমডিচিভিৰ দিব পৰা পজিশন আছে আমাৰ ইমানটো পেচেণ্টে নাই সেইটো হ'ল ভ্যাকচিনৰ ঘোষণা কিন্তু আমি সেৰাম আৰু ভাৰত বায়োটেকক ভ্যাকচিনৰ অৰ্ডাৰ দি দিছো তেওঁলোকে ভ্যাকচিন দিলেহে 1 মেৰ পৰা হ'ব গতিকে সেই বিষয়ে আজি ভাৰত চৰকাৰে এখন নীতি নিৰ্দেশ দিছে যে যি ৰাজ্যত কোভিড বেছি যি জিলাত কোভিড বেছি তাৰ ওপৰত তেওঁলোকে সূচাংক উলিয়াই প্ৰতিখন ষ্টেটকে কিমান দিব লাগে কোম্পানী সকলক ক'ব গতিকে আৰু অসমত যেহেতু 2 তাৰিখে ইলেকশ্যন ৰিজাল্ট দিব 4 তাৰিখলৈকে পেমেন্টটো কৰিব লাগিব এই প্ৰসেছবিলাক থাকাৰ কাৰণে মই প্ৰথম সপ্তাহত 18 পৰা 45 লৈকে ভ্যাকচিনেশন যে হ'ব মই নাভাবো কিন্তু পোৰ্টেলত ৰেজিষ্ট্ৰেচন বিলাক আৰম্ভ হৈ যাব স্যাৰ অক্সিজেন কনসেন্ট্ৰেটৰ মানে 30,000 মানে পায় কিন্তু পানবজা সাইডে 1,06,000 লৈকে বিক্ৰী হৈছে মই নাজানো চৰকাৰে আমি 48,000ত জেম পোৰ্টেলত আমি অক্সিজেন কনসেন্ট্ৰেটৰ যোৱা বছৰ 1,000 কিনিছো এই বছৰ আমাক অক্সিজেন কনসেন্ট্ৰেটৰ অইলে এতিয়া আমাক 500 দান দিব তেওঁলোকৰ টেন্ডাৰ আদি হৈ গ'ল
আৰু ITCৰ ফালৰ পৰাও যিটো কোম্পানী আছে ITC বুলি তেওঁলোকেও কিছু হয়তো আমাক কনচেন্ট্ৰেটৰ দিব আমি কথা বতৰা চলাই আছোঁ গতিকে অসমত অক্সিজেন কনচেন্ট্ৰেটৰ পৰিৱেশ সন্তোষজনক কিন্তু পাব্লিকৰ দোকানত কি ক'ত দিছে মই সেইবোৰ তেওঁলোকে মই ভাবোঁ যে এইটো পেনিক বাইং বুলি কয় অসমত যেহেতু চৰকাৰৰ মাজতেই অক্সিজেন আছে ঘৰত কি অক্সিজেন কিনিব লাগে যদি চৰকাৰত অক্সিজেন কমিলেহে ঘৰত মানুহে চিলিণ্ডাৰ লয় পেনিক হৈ গ'লে দাম বাঢ়ি যায় বস্তু যেনেকৈ ৰেমডিচিভিৰ কিছুমান জেগাত 15,000লৈকে বিক্ৰী হৈ আছে এতিয়া অসমত আজি মই কৈছোঁ ভাই নাৰ্ছিং হোমেও 1500ত পাব পাৰে 1562 এতিয়া কোনো দোকানীয়ে ব্লেকৰ কথা নাপাতিব গতিকে এইটো হ'ল ছাপ্লাই আৰু ডিমাণ্ডৰ গ্ৰাফ হয়তো চব মানুহে 10টা কনচেন্ট্ৰেটৰ আছে দোকানীয়ে গম পাই গৈছে যে যি খুচি তাকে ল'ব পাৰোঁ দাম বঢ়াই দিছে চব মই সেই ব্যৱস্থাত যাবৰ কাৰণে মোৰ এটা সময় নাই এতিয়া এইবিলাক বাদ দিয়ক 7 দিন পিছত যেতিয়া অসমত নতুন চৰকাৰ আহিব তেখেতক সুধিব আমিতো এতিয়া বেলেগৰ ফিল্ডিং 12 মেন টাই ফিল্ডিংহে কৰি আছোঁ নহয় সিমানতেই দিব লাগিব সেইকাৰণে আমি পেচেণ্টজনৰ হাতত তুলি দিম আমি এটেণ্ডেণ্টৰ হাতত তুলি দিম 1562 লৈ পেলাই আমি আৰু নাৰ্ছিং হোমখনক নিদিওঁ এটেণ্ডেণ্টে ইয়াতে অভিজিত শৰ্মাক 1562 হ'ব ন 1568 × 6 কৰি ইয়াতে টকা জমা দিব তেওঁৰ হাতত তুলি দিম আৰু খালি নাৰ্ছিং হোমৰ মালিকে ক'ব লাগিব যে পেচেণ্টজন আমাৰ ইয়াত থকাটো হয় গতিকে তেওঁ আৰু সেইটো লৈ ব্যৱসায় কৰিব নোৱাৰে ভেকচিনৰ 18ৰ পৰা 45 বছৰলৈকে যি ভেকচিন হ'ব তাতে কোভিচিল্ডে পাৰ ড'জ 400 rupees কৰিছে কোভেক্সিনে পাৰ ড'জ 600 কৰিছে কিন্তু যিটো 45ৰ ওপৰত সেইটো আমি ভাৰত চৰকাৰৰ পৰা ফ্ৰী পাম we have reviewed our oxygen position. As of Assam, state of Assam is consuming 20 metric ton of oxygen per day. During the effort of last 10 days, where we have rejuvenated some of our old oxygen plant and also established PESO plant in different medical college and civil hospital, total our oxygen generation capacity has been now increased up to 61 metric ton per day against the daily requirement of 20 metric ton per day as of now. We have also enhanced our oxygen storage capacity to 468 metric ton. So I personally feel that for next 10 days our oxygen situation will remain stable and there should not be any panic and we will be comfortable. In next week we are going to start another 3 small oxygen plant in 3 different hospitals in Assam. So far as remdesivir injection is concerned, we have a decent stock of 25,000 today. So in Assam, state government is not only giving remdesivir injection to each own hospital, we are also helping the people who are in nursing home, provided they do not charge more than 1,568 rupees per vials. As far as ICU bed is concerned, we have been able to add a substantial number of ICU bed in last 10 days. Almost 220 more ICU bed has been added in last 10 days. Effort is on to increase ICU bed and oxygen bed further. So whether it is a general hospital bed, whether it is a oxygen bed, whether it is a ICU bed, whether it is a stable supply of oxygen, or whether it is a question of availability of remdesivir, Assam will be in a comfortable position for next 10 days. We have been helped by Government of India with different allocation
and we are fully utilizing those allocation, and also we are helping our neighboring states in different way. So I am comfortable, I am convinced that at least for next 10 days situation in Assam will be quite stable. We have issued a notification last week closing down elementary schools up to class 5. Today we have issued another notification closing down elementary schools up to class 8. So now all schools up to class 8 will remain closed, provided that district has total number of 100 positive cases in last 10 days. যোৱাবাৰ কিমান মই জানাত 12 জন নেকি যোৱাবাৰ আমি মেডিকেল কলেজৰ অডিটৰিয়ামত আপোনালোকৰ আগত কৈছিলোঁ লেটেষ্ট এইবাৰৰ ডাটাটো মই আপডেট কৰা নাই নেক্সট বাৰ লগ পালে মোক সুধিব মই কৈ দিম এতিয়া আপোনালোকে আমি এটা ভাল প্ল্যানিং কৰিছোঁ আপোনালোকক আমি লৈ গৈ দেখুৱাই দিওঁ যে কেনেকৈ আমি কৰিব খুজিছোঁ আৰু আজিৰ পৰা আমাৰ GMCH যেটো নতুন ICU আৰম্ভ কৰিম আমাৰ পুৰণা যেটো ICU আছিল ICU পেশেন্টখিনি আমি সুপাৰ স্পেশালিটিলৈকে শিফট কৰিলোঁ ইয়াতে আমাৰ ICU হ'ব য'ত আমাৰ নতুন ICU ব্লক বনাইছিলোঁ তাতে আমাৰ ICU আৰম্ভ হ'ব এই হিচাপটোৰ ভিতৰতে হেবোৰ আছে এতিয়া আমি নহয় এইটো 100 ডিস্ট্ৰিক্টত গতিকে কোন কেখন ডিস্ট্ৰিক্টক বাদে বাকি কেখন হ'ব মই লিষ্টখন আপোনালোকক গাই দিলোঁ প্ৰায় 25খন ডিস্ট্ৰিক্টত বন্ধ হৈ যাব আজিৰ পৰা LP স্কুল আপ টু ক্লাছ 8 মোৰ টুইটত অলপ আগতে দিছোঁ ক'ত 100ৰ তল আছে আপোনালোকে লিষ্টখন চাই ল'ব তেতিয়া আপোনালোকে পাই যাব বিশ্বনাথ ওয়েষ্ট কাৰ্বি আলং কেইখনমান জিলাক বাদ দি সবতে 100ৰ ওপৰ আছে লাষ্ট 10 ডেজত মেট্ৰটো ক্লাছ 8লৈকে বন্ধ হ'ব হয়তো কালি পৰখে ভিতৰত মেট্ৰত পজিটিভ কেছ 1000 চুই যাব তেতিয়াতো ইউনিভাৰ্সিটিও বন্ধ হৈ যাব নহলেতো ভাল নোহোৱাটো কামনা কৰি আছো ক্লাছ 8লৈকে কিন্তু প্ৰবলেম আছে স্কুল বন্ধ হৈ গলে প্ৰাইভেট স্কুল বিলাকত গাৰ্জেনে ফিজ নিদিয়া হয় তেতিয়া আকৌ প্ৰাইভেট স্কুলৰ শিক্ষকখিনিয়ে তেওঁলোকৰ কাৰণে জীৱিকা নিৰ্বাহ কৰাটো বহুত টান হৈ যায় যোৱাবাৰ প্ৰাইভেট স্কুলৰ শিক্ষকবিলাকে বহুতে ছমাহ দৰমহা পোৱা সেইকাৰণে এইবাৰ জীৱন আৰু জীৱিকা দুইটা বেলেন্স কৰি আমি চলি আছো লৈছে কিন্তু বহুতে ল'ব পৰা নাই শংকৰদেৱ শিশু নিকেতন এখনেও পইচা ল'ব পৰা নাই গাৰ্জেনৰ পৰা তেনেকে 30 টকা যদি ফিজ দিয়ে এতিয়া 10 টকা লয় ইংলিছ স্কুলখিনিৰ কথাটো বেলেগ গাঁৱে গাঁৱে যিবিলাক সৰু সৰু স্কুল চলাই স্কুল বন্ধ হোৱাৰ পিছত গাৰ্জেনে পইচা নিদিয়ে আৰু নিদিয়াটো উচিত হাইকোৰ্টেও কয় দিব নালাগে ডাঙৰখিনিয়েতো কিবা কিবি কৰি লৈ লয় সৰুখিনিৰ বিপদ হৈ যায় হোস্টেল বন্ধ হৈ যোৱাৰ লগে লগে পেইং হোস্টেল চলোৱা মানুহবিলাকৰ বিপদ আহি যাব এতিয়া মই ফাইনেন্সিয়েল পেকেজ এনাউন্স কৰিব নোৱাৰো নহলে কৈ দিলোহেঁতেন যে যাৰ হোস্টেল চলাই আছে 1 লাখ টকা আমি দিম বন্ধ কৰক সেইখিনি কাম 2ৰ পিছতহে হ'ব কিছুমান কাম 2লৈকে ৰখিব লাগিব এবাৰ প্ৰাইভেট স্কুল বন্ধ কৰিলো টিচাৰখিনিৰ কাৰণে কিবা এটা কৰিব লাগিব নহলে তেওঁলোক চলিব নোৱাৰিব কিন্তু হেবিলাকটো আজি মই ঘোষণা কৰিব নোৱাৰো সেইকাৰণে 2লৈকে অসমত অলপ পৰিৱেশটো আপোনালোকে মোৰ পৰা যিমান শুনিব খুজিব সিমান মই শুনাব নোৱাৰো 2লৈকে অলপ ৰখি থাকিব লাগিব কিন্তু পৰিৱেশ হলেতো আৰু বন্ধ